হেল্ল' গাইজ, সুমিছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। সদায় কোৱাৰ দৰে আজিও কম ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি কোনো ধৰণৰ ব্লগ লৈ আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। খুব ইজি আৰু কম সময়ৰ ভিতৰত হৈ যোৱা ৰেচিপি। ইয়াত কোনো ধৰণৰ তেল বা মা মছলা ব্যৱহাৰ নহয়। তেন্তে বেছি কথা নাপাতি ডাইৰেক্ট কামত লাগি যাওঁ নেকি? থাম্বনেইল দেখিছে গম পাইছে কি বনাব লৈছোঁ। হয়, গাহৰি বইল বনাব লৈছোঁ। তাৰ কাৰণে আমাক লাগিব পিঁয়াজ দুটা, বিলাহী দুটা, শুকান জলকীয়া, আদা, নহৰু। কোনো জোখ নাই, আন্দাজ মতে লৈ লৈছোঁ। এতিয়া মই গেছত কুকাৰটো উঠাই দিছোঁ। কুকাৰটো গৰম হৈ থাকক। এইফালে কুকাৰ গৰম হয় মানে আমি আদা, নহৰু আৰু শুকান জলকীয়াৰ এটা পেষ্ট বনাই ল'ম। আমাক আৰু এটা মেইন ইনগ্ৰেডিয়েণ্টছ লাগিব, খৰিচা। কুকাৰ গৰম হৈ গ'ল। এতিয়া মই ইয়াত পিঁয়াজখিনি দি লৰাই আছোঁ। কোনো তেল নাই দিয়া, শুকান কুকাৰটোতে পিঁয়াজ দি দিছোঁ। আমাৰ আজিৰ এই ৰেচিপিটোত কোনো ধৰণৰ তেল বা মা মছলা ব্যৱহাৰ নহয়। দেখিছেই কি কি লাগিব, গতিকে স্বাস্থ্যৰ কাৰণে কোনো অপকাৰ নায়েই। বাৰু আগলৈ কি হয় চাই থাকক কেনেকৈ কি কৰোঁ। পিঁয়াজ কেনেদৰে ৰঙচুৱা হ'লকৈ ভাজিলোঁ, তাতে মই এতিয়া নিমখ দি দিছোঁ। নিমখ একদম আন্দাজমতে দিছোঁ। আপোনালোকে যদি ট্ৰাই কৰে আন্দাজমতে দিব। এতিয়া কাটি থোৱা বিলাহী দুটা লগতে দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ম। যিমান পাৰে ভাজি থাকিব, নহ'লে লাগি যাব ন, যিহেতু আমি তেল ব্যৱহাৰ কৰা নাই। গতিকে যিমান পাৰে ভাজি থাকিব। এতিয়া আমি ইয়াত আদা, নহৰু আৰু জলকীয়া পিচি থোৱা পেষ্টটো দি দিম। যিহেতু বাতিটোত মছলাখিনি লাগি আছিল, গতিকে অকণমান পানী দি গুলি দি দিলোঁ। এইটো প্ৰায় কৰে চাগে ন। এতিয়া বৰ ধুনীয়াকৈ ভাজি থাকিম যেতিয়ালৈকে বিলাহীখিনি অলপ গলি নাযায়। বৰ বেছিও গলিব নালাগে, অকণমান গলি যোৱালৈকে আমি ভাজি থাকিম। ধৰিব পাৰিছোগে বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল। এতিয়া আমি মাংসখিনি ইয়াত দি ধুনীয়াকৈ গোটেইখিনি মিলাই দিম। সঁচাই খাবলৈ ইমান টেষ্টি হয় নহয়, এবাৰ ট্ৰাই কৰি চাব। এনেকুৱা নালাগিবই যে ইয়াত কোনো ধৰণৰ তেল বা মা মছলা নাই। বিৰাট টেষ্টি হয়। এতিয়া এনেকৈ গোটেইখিনি ভালদৰে মিলাই লৈ অলপ সময় ভাজিম। গোটেইখিনি ভালদৰে মিলি যোৱালৈকে ভাজি লৈ এতিয়া আমি ইয়াত খৰিচাখিনি দি দিছোঁ। এতিয়া খৰিচাখিনি দিয়াৰ পিছত আকৌ গোটেইখিনি ভালদৰে অলপ সময় ভাজিব লাগিব।
ধৰিব পাৰিছে ন তেল দিয়া নিচিনা তেল ওলাইছে এনেকৈ তেল ওলোৱালৈকে ধুনীয়াকৈ ভাজি দিব যাতে মাংসৰ তেলেৰে মাংস ভাজ খাই যায় এনেদৰে অকণমান সময় ভাজি এতিয়া আমি ইয়াত পানী দি দিম পানী একদম নিজৰ জোখমতে আপোনালোকে যিমানটো জোল বিচাৰে সিমানটো দিলে বৰ বেছিও দিব নালাগে বেয়া লাগিব গ্ৰেভিটো নহ'ব ইয়াত আপোনালোকে আলুও দিব পাৰে দেই মই আলু দিয়া নাই কিন্তু আলুও দিব পাৰে আলু দিলেও খাই ভাল লাগে ধুনীয়া গ্ৰেভি এটা হয় মই আলু দিয়া নাই কিন্তু দিব পাৰে বাছ এতিয়া আমি ইয়াত 9-10টা হুইছেল দি দিম আৰু আমাৰ বইল গাহৰি ৰেডি হৈ যাব আমাৰ বইল গাহৰি ৰেডি হৈ গ'ল এতিয়া আমি খাম চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব